Hey friends, welcome to our YouTube channel Fact Ahom. Friends, আপোনালোকে বাৰু জানেনে যে লিখি পৰীক্ষা দিয়া নিয়ম কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু জানেনে যে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰেডাৰ কোন দেশে আৱিষ্কাৰ কৰে? ফ্ৰেণ্ডছ, যদি জানিবলৈ বিচাৰিছে ভিডিঅ'টোৱে শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ফেক্ট নম্বৰ 5, ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নাই বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী ৰাডাৰ কোনখন দেশত আৱিষ্কাৰ কৰা হয়? ফ্ৰেণ্ডছ, সেই দেশখনৰ নাম হ'ল আমেৰিকা। ফেক্ট নম্বৰ 4, ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নাই যে কোন সাপে গৈ থাকোঁতে ঝুম ঝুমকৈ শব্দ কৰে? ফ্ৰেণ্ডছ, সেই সাপটো হ'ল দক্ষিণ আমেৰিকাৰ ৰেটল স্নেক। ফেক্ট নম্বৰ 3, ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানে নাই বিশ্বৰ নবীনতম দেশখনৰ নাম কি? ফ্ৰেণ্ডছ, সেই দেশখনৰ নাম হ'ল চাউথ ছুডান আৰু সেই দেশখন 9 জুলাই 2011 চনত স্বাধীনতা পাইছিল ছুডান দেশখনৰ পৰা। আৰু ফ্ৰেণ্ডছ, সেই দেশখনৰ ৰাজধানীখনৰ নাম হ'ল জুৱা। ফেক্ট নম্বৰ 2, ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানেনে যে সৰ্বপ্ৰথম অস্কাৰ বঁটা লাভ কৰা চিনেমাখনৰ নামটোনো কি? ফ্ৰেণ্ডছ, সেই চিনেমাখনৰ নামটো হ'ল উইংছ। ফেক্ট নম্বৰ 1, ফ্ৰেণ্ডছ, আপোনালোকে বাৰু জানেনে লিখি পৰীক্ষা দিয়া নিয়ম কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিল? ফ্ৰেণ্ডছ, আপোনালোকে জানি আচৰিত হ'ব যে এই নিয়মটো 1707 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত আৰম্ভ হৈছিল। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।